হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? চবৰে ভাল চাগে? মোৰ ভালেই। আপোনালোকক এটা কথা কওঁ বুলি ভাবিছোঁ। এই ইম্পৰ্টেণ্ট হয় বহুত, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোকে যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু নতুন নতুন ভিডিঅ' পাবলৈ আপোনালোকে বেলটো প্ৰেছ কৰিবই লাগিব। মানে কথাটো হ'ল এনেকুৱা, ট্ৰেণ্ডিং বস্তুটো মানে আপোনালোকক জনাওঁ যে কাঞ্চা বাদাম গানটোৰ দ্বাৰা মানুহজন কিমান ওপৰলৈ গ'ল ভাবিবই নোৱাৰি ন? ময়ো ভাবিব পৰা নাই। আকৌ যদি ৰানুমণ্ডলৰ দৰেই হয়, ৰানুমণ্ডলৰ দৰে যদি আকৌ আগৰ দৰে ঘূৰি আহিব লগা হয়, তেনেকুৱা এটিটিউড হয়, কোনে জানে। এতিয়া চবেই হেল্প কৰিছে, চবেই গৈ গৈ কিবা হেল্প কৰিছে, পইচা দিছে, ফোন দিছে, চবটো দিছে। এইবোৰ পাইছে একদম। এতিয়া বিজনেছটো এৰিলে যেনে তেনে এতিয়া গানটোৰ পৰা উঠিছে। পিছলৈ বা আৰু কিবা কিবি এনেকুৱা সুবিধা পায় নে নাপায় নে গান গাবলৈ, এইটো বাৰু ক'ব নোৱাৰি। পাবও পাৰে, এটিটিউড নাথাকিবও পাৰে ৰানুমণ্ডলৰ নিচিনা, ক'বলৈ নাযাওঁ। কিন্তু ৰানুমণ্ডলৰ নিচিনা নহ'লেই হ'ল আৰু। তেওঁ ভৱিষ্যতে আগবাঢ়ি যাব বিচাৰিছে, মানে ভগৱানেও চান্সটো দিছে। সেই গতিকেলৈ তেওঁ এটিটিউড নেদেখুৱালেই হ'ল, জনসাধাৰণক ভাল ধৰণে ব্যৱহাৰ কৰিলেই হ'ল, সেই বুলিয়ে আৰু। কিন্তু গানটো কিন্তু মুঠতে তামাম হিট হ'ল আৰু ট্ৰেণ্ডিঙত ট্ৰেণ্ডিঙত আছে। চবেই এতিয়া নতুন বুলিয়ে নহয়, ডাঙৰ ক্ৰিয়েটৰবিলাকেও মানে পূৰা ইণ্টাৰভিউ ল'ব গৈছে। এতিয়া আমি বহুত দূৰত আছোঁ আমি অসমৰ ধেমাজি হেন জেগাত আছোঁ আৰু তাহাঁতি হৈছে এনেকুৱা বহুত দূৰত আছে। আমাৰ ইয়াৰ পৰা যোৱাটো ইমান সম্ভৱ নহয়, সেইকাৰণে যোৱা নহ'ল। যদি পৰা হ'লে গ'লোহেঁতেন। তেনেকুৱা সুবিধা কোনেও এৰিব নিবিচাৰে, সেইকাৰণে। আৰু বিশেষকৈ গানটো শুনি ভালেই লাগে, কিন্তু মানে ভালেই আৰু ফিউচাৰলৈ কেনেকুৱা গান শুনিব পাম সেইটো গম নাপাওঁ। তাকে আশা কৰিলোঁ আৰু ফিউচাৰত যাতে তেওঁ আকৌ একেই অৱস্থালৈ ঘূৰি নাহক। সেয়াই আৰু, ধন্যবাদ, বাই বাই। আপোনালোকক মোৰ অন্য এটি ভিডিঅ'ৰ লগত আকৌ পুনৰ লগ পাম আপোনালোকক, সেইকাৰণে আজিলৈ বিদায়, বাই বাই।